নমস্কাৰ সকলোকে মই অনিৰ্কা গোহাঁই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে আমাৰো বৰ্তমান ভাল কিন্তু অলপ দিনৰ আগতে বেটি অকমান অসুস্থ হৈ আছিল হেতু কাৰণে মই আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ আৰু তাইৰ লগত যেহেতু মই লাগি থাকিব লাগে হেতু কাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ তো ভাবিলোঁ যে আজি এটা নতুন ভিডিঅ' বনাওঁ তো হেতু কাৰণে হাতৰ মোবাইলটো তুলি লৈছোঁ আৰু এতিয়া পাইছে দুপৰীয়া 12টা বাজিবলৈ হৈছে আৰু মায়ে যেহেতু ভাত বনাইছে হেতু কাৰণে ভাবিলোঁ যে মায়ে যেহেতু ভাত বনাইছে তো হেতু কাৰণে মই এনেই আছোঁ তো ববিন ল'ম বুলি ভাবিছোঁ কিবা এটা লগাম বুলি ভাবিছোঁ তো আপোনালোকক পিছত জনাম আমি কি লগাম তাত লগাম বুলি ভাবিছোঁ তাৰপিছত আপোনালোকক পিছত জনাম বাৰু কি লগাম আজি নজনাম হেতু কাৰণে এতিয়া মই ববিন ল'ম আৰু ভাবিলোঁ যে আপোনালোকক অকণমান দেখাম তো আপোনালোকে চাই থাকিব আৰু যদি আপোনালোকৰ চাই ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক আৰু কমেণ্ট কৰি দিব আৰু ৰাতিলৈ আমাৰ ঘাইঘৰত মোৰ ডাঙৰজন শহু দেউতাৰ বছৰেকীয়া আছে তো তালৈ যাম আৰু পাৰিলে আপোনালোকক দেখাম বুলি ভাবিছোঁ হেতু কাৰণে হাতত মোবাইলটো তুলি লৈছোঁ পাৰিলে যিমানখিনি পাৰোঁ আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম তো এতিয়া আপোনালোকে চাই থাকিব মই এতিয়া ববি ল'ম বলক ইয়া দেখিছেনে মই এতিয়া ৰেডি হৈ গ'লোঁ বছৰেকীয়ালৈ যাবৰ কাৰণে আৰু আপোনালোককো লৈ যাম আমাৰ বছৰেকীয়ানো কেনেকৈ পাতে আপোনালোকক দেখাম এতিয়া অকণমান দেৰিয়ে হৈছে চাগে তাত গৈ কিনে চাওঁ আপোনালোকক যিমানখিনি দেখাব পাৰোঁ দেখাম তো বোলক মই কেনেকৈ ওলাইছোঁ আপোনালোকে এবাৰ চাই লওক এয়া চাদৰ এয়া কঁকালমৰা মাৰিছোঁ ভকতক যিহেতু চাহ দিব লাগিব তো সেইটো কাৰণে কঁকালমৰা মাৰি লৈছোঁ আৰু এয়া নাই
উঠাম ধৰক ওলাব ঠিক আছে তো ঠিক আছে তো ঠিক আছে আজি এনে শুভ দিনৰ শুভ ঘৰত